হে এভৰিৱান, আজি হৈছে দেওবাৰ অৰ্থাৎ চানডে যিহেতু এনেই আছোঁ, কলেজ নাই, সেইকাৰণে ভাবিলোঁ এটা পেন স্কেটছ কৰোঁ। পেন স্কেটছটো মই ডেইলি কৰোঁ, সদায় কৰোঁ স্কেটছটো আচলতে সদায় কৰি থাকিব লাগে। তেতিয়া কি হয় মানে আমাৰ ইমাজিনেশ্যনটো ষ্ট্ৰং হয়। আমি যিকোনো এটা বস্তু ভাবি পেলাই আঁকিব পাৰোঁ। যে কিছুমানে যে কয় যে সি যিকোনো এটা বস্তু ভাবি পেলাই আঁকি দিব পাৰে, সেইটো হৈছে ইমাজিনেশ্যন ড্ৰয়িং, ইমাজিনেশ্যন স্কেটছ বুলি কয়। সেইটো কৰিবলৈ হ'লে আমি বহুত স্কেটছ কৰিব লাগিব, বহুত ধৰণৰ বেলেগ ছাবজেক্টবোৰ স্কেটছ কৰি থকা পিছতহে আমি যিকোনো এটা বস্তু ইমাজিনেশ্যনকৈ আঁকিব পাৰোঁ। সেয়ে মানে কি আমি ডেইলি যদি স্কেটছ কৰি থাকোঁ, আমাৰ ইমাজিনেশ্যনটো ষ্ট্ৰং হয়। সেয়ে আপোনালোকে আগতে যদি কৰাও নাছিলে, আজিৰ পৰা আপোনালোকে ডেইলি স্কেটছ কৰা ষ্টাৰ্ট কৰি দিব। কাৰণ স্কেটছটো আপোনালোকে 15 মিনিট বা 10 মিনিট কৰিলে হ'ব। সেই 10 মিনিটতে আপোনালোকে মানে ফিলিংটো যে অনুভৱটো অহালৈকে কৰিলেই হ'ব মানে। সেয়ে মানে ভাবিলোঁ আজি এটা স্কেটছ কৰোঁ, পেন স্কেটছ লাইভ কৰিম হা, বাহিৰৰ পৰা কৰিম আমি। ভিতৰত মানে ফটো চাই আমি ৰেফাৰেঞ্চ ফটো চাই নকৰোঁ, লাইভ কৰিম, লাইভ স্কেটছ এটা কৰিম আউটডোৰ। এই দিছে এই চিনটো কৰিম। এইটো হৈছে এটা ঘৰ আছে, এইটো গছ আছে, সেই দূৰত এটা ঘৰ আছে। এই চিনটোৱে কৰিম প্ৰেক্টিচ। আপোনালোকে কেনেকুৱা পায় জনাব। আৰু যিখিনি মই শিকাম, যিকেইটা পইণ্টত ধ্যান দিব লাগে, আমি আচলতে কেনেকৈ এটা স্কেটছ কৰিব লাগে তাৰ বিষয়ে ক'ম। স্কেটছ কৰিলে আৰু বেলেগ ধৰণৰ বেনিফিট হয়, এই বেনিফিটখিনিৰ বিষয়ে ক'ম। বঢ়িয়াকৈ স্কেটছটো কৰিম, কিখিনি বুজাম, আৰু সেইখিনি বুজি লৈ আপোনালোকে প্ৰেক্টিচ কৰিব, স্কেটছ কৰিব, বহুত লাভ হ'ব। বাকী এতিয়া বিহু আহিছে, যিহেতু 2025 চন যাবই হ'ল, এতিয়া 26 চনত ভৰি দিব হ'ল, বিহু আহি আছে, মাঘ বিহু। সেয়া মানুহে দিছে নব কি কৰি আছে, ধান মিল দিছে, যিহেতু জলপান খাব লাগিব, জলপান খুন্দিবলৈ, হয় নহয়? ব'লক এতিয়া বঢ়িয়াকৈ স্কেটছটো কৰোঁ, আপোনালোকে চাই যাওক। লগতে পেন পেঞ্চিল যি আছে সেইটোকে লৈ আহক। কাৰণ এইবোৰ পেন পেঞ্চিল, দামী পেঞ্চিল, দামী বহি, সেইবোৰ ইয়াত দৰকাৰ নাই। আমি স্কেটছে কৰিম। স্কেটছটো হৈছে এটা এক্সপেৰিমেণ্টৰ বহুত ভাল এটা বস্তু। স্কেটছটোত ভুল হ'লে একো নহয়। আপোনালোকে নিজৰ কাৰণেহে কৈছে, স্কেটছটো কাৰোকে নেদেখাই নহয়। সেয়েহে স্কেটছ কৰি থাকিব, তাত যিমান ভুল হ'ব তিমান ভাল। স্কেটছ কৰিলে সেই ভুলটো মনত ৰাখিব, আকৌ বেলেগ এটা স্কেটছ কৰিলে সেই ভুলটো যাতে আকৌ 2 নম্বৰ বাৰ নকয়, সেইটো ধ্যান ৰাখিব। তো ব'লক আজি স্কেটছটো আৰম্ভ কৰোঁ। তো স্কেটছ কৰিবলৈ মই সন্মুখত থকা আমাৰ ঘৰৰ সন্মুখতে এইটো চিনটো আছে, মই তাকে লৈছোঁ স্কেটছ কৰিবলৈ। তো আপোনালোকে বহি যিকোনো ল'ব পাৰে। মই ছাইডতে মই যোনখন ৰেফাৰেঞ্চ ফটো লৈছোঁ, ফটোখন মানে মই ৰিয়েল লাইফৰ পৰা কৰিছিলোঁ। কৰা সময়ত মানে মই ভিডিঅ' বনাইছিলোঁ আপোনালোকলৈ, সেয়ে মানে মই ফটোটো ছাইডত লগাই দিছিলোঁ যে আপোনালোকেও লগতে মানে চাই কৰিব পাৰিব। তো এতিয়া স্কেটছটো কৰোঁতে আমি কি ইমান মানে পাৰফেকশ্যনত ধ্যান নিদিওঁ, যিহেতু এইটো ৰাফ স্কেটছ হয়। আমি মানে কি যোনটো চিন আঁকিছোঁ, যোনখিনি জেগা আঁকিছোঁ, সেই জেগাখিনি মানে অভাৰঅল যে অনুভৱটো, সেই অনুভৱটো অহালৈকে স্কেটছটো কৰিলেই হয়। ইমান মানে ষ্ট্ৰেছ ল'ব নালাগে, ইমান চিন্তা কৰি থাকিব নালাগে স্কেটছটো কৰাৰ সময়ত। যিহেতু মই এতিয়া কলম দি কৰি আছোঁ স্কেটছটো, কলম দি আপোনালোকে কৰিব পাৰে, পেঞ্চিল দি কৰিব পাৰে, সেইটো আপোনালোকৰ ইচ্ছা। কিন্তু আচলতে বহু লোকে কি কৰে, স্কেটছ কৰাৰ সময়তো মানে তেওঁলোকে পাৰফেকশ্যনত ধ্যান দি থাকে, পাৰফেক্ট হৈছেনে নাই, কিমান কি কৰিব লাগিব, তাত কি ৰং দিব লাগিব। আৰু যদি কেনেবাকৈ যদি ভুল এটা হৈ গ'ল, ভুল হ'লে আপোনালোকে কি কৰে মানে, কিছুমানে কয় আৰু মই চবকে কোৱা নাই, ভুল হ'লে কিছুমানে কি কৰে মানে, তেওঁলোকে মানে যোনটো টুলছ আছে, টুলছবিলাক মানে দুখ দিয়ে যে মোৰ বহীখন ভাল নোহোৱাৰ কাৰণে মোৰ স্কেটছটো ভাল নহ'লে, বা মই কলমটো ব্যৱহাৰ কৰিলোঁ, কলমটো ইমান ভাল নহয়, সেইকাৰণে স্কেটছটো ভাল নহ'ল। আচলতে এইটো ভুল, এইটো মিথ হয়। এই বুলি কোৱা মানে আপোনালোকে স্কেটছ কৰিব নাজানে, আপোনালোকৰ স্কিল ভালদৰে ডেভেলপ হোৱা নাই। যোনে এই বুলি কয়, তেওঁলোকৰ মানে স্কিলটো ভালদৰে ডেভেলপ হোৱা নাই। তেওঁলোকে অভাৰঅল মানে কি কয়, মেটেৰিয়েলছত বেছিকৈ ফ'কাছ দি থাকে। আমি কি কৰিব লাগিব, মেটেৰিয়েলছত বেছিকৈ ফ'কাছ দিব নালাগিব। আমি স্কেটছ এটা কৰাৰ সময়ত আমি বস্তুটো পাৰফেক্ট কৰিব লাগিব, কিন্তু মানে নিজৰ ফালৰ পৰা 100% দিব লাগিব। নিজৰ ফালৰ পৰা স্কেটছটো কৰাৰ সময়ত আপোনালোকে বেলেগ চিন্তা কৰি নাথাকিব, নিজৰ ফালৰ পৰা 100% দিব লাগিব। যে ৰিয়েল লাইফৰ ছবিটো আঁকিছে, স্কেটছটো কৰিছে, স্কেটছটো কৰাৰ সময়ত মানে আপোনালোকৰ মনোযোগটো এটা থাকিব লাগিব, স্কেটছটো মই যিমান পাৰোঁ একুৰেট কৰিব লাগিব। আৰু যদি নিজৰ ফালৰ পৰা 100% দিলে, তাৰপিছতো যদি ভুল হৈ গ'ল, তেতিয়া আপোনালোকে ষ্ট্ৰেছ লোৱাৰ দৰকাৰ নাই। আৰু এটা স্কেটছ কৰিব, যিহেতু আপোনালোকে ডেইলি স্কেটছ কৰিবই। আচলতে স্কেটছটো কিয় কয়, স্কেটছটো এজন আৰ্টিষ্টৰ লাইফত বহুত প্ৰয়োজন হয়। যেতিয়া আপোনালোকে স্কেটছটো কৰি থাকে, স্কেটছটো কৰি থাকিলে আমাৰ মানে ইমাজিনেশ্যনটো ষ্ট্ৰং হয়। আপোনালোকে বহু লোকে চাগে কম্পিটিশ্যনত যায়, কম্পিটিশ্যনত গ'লে কি হয় বাৰু, তাততো টপিক এটা দিয়ে, টপিকটো আমি নিজে ভাবি আঁকিব লাগিব। আমাকতো চাই আঁকিব নিদিয়ে, মোবাইলৰ পৰা হওক, ৰেফাৰেঞ্চৰ পৰা হওক, আমাক চাই আঁকিব দিয়ে, চাই আঁকিব নিদিয়ে। সেয়েহে আমি যদি ডেইলি যদি স্কেটছ কৰি থাকোঁ, যিকোনো ছাবজেক্ট, যিকোনো টপিক, এই স্কেটছবোৰ কৰি থাকিলে কি হ'ব মানে, আমি সেই সময়ত সেই ছবিটো, সেই টপিকটোক চাই লৈ আমি নিজৰ ইমাজিনেশ্যনৰ সহায়ত ছবিটো আঁকি দিব পাৰিম, স্কেটছটো কৰি দিব পাৰিম। সেয়েহে মানে স্কেটছ ডেইলি কৰি থাকিব লাগে। আপোনালোকে স্কেটছ বহুত ধৰণৰ স্কেটছ কৰিব পাৰে। আপোনালোকে লেণ্ডস্কেপ কৰিব পাৰে, পৰ্ট্ৰেইট কৰিব পাৰে, ষ্টিল লাইফ কৰিব পাৰে, স্কেটছ বহুত ধৰণৰ স্কেটছ আছে। কিন্তু
আপোনালোকে সেইটো নিজৰ লগত ইচ্ছা মানে। এতিয়া মই ৰিয়েল লাইফ বা কুৱেশ্যন নহয়, ৰিয়েল লাইফ আমাৰ ঘৰৰ সন্মুখতে দৃশ্যত দেখিলোঁ, মই ভাবিলোঁ এইটো স্কেচ কৰিব লাগিব। যিহেতু দেওবাৰ আমি আছোঁ, সেই স্কেচটো কৰি দিলোঁ, লগতে আপোনালোকক দেখাওঁ কেনেকৈ মই স্কেচটো কৰিছোঁ। চিম্পুল, ইমান চিন্তা কৰাৰ দৰকাৰ নাই। আপোনালোকে পেঞ্চিলো কৰিব পাৰে, কলমেও কৰিব পাৰে, যিকোনো বস্তুৰে কৰিব পাৰে। এতিয়া মই ৰাফলি অলপ লাইট এণ্ড ডাৰ্ক ভেলুজটো দি দিছোঁ, মানে টিংখনৰ তলত অলপ ছাঁ পৰি আছে নহয়, তাত যিহেতু সেইখিনিত ইমান পোহৰ নপৰে, গতিকে সেইখিনি ছাঁ পৰি আছে। ছাঁ পৰাৰ কাৰণে মই কি কৰিছোঁ, সেইখিনি মই ডাৰ্ক কৰি দিছোঁ। লাইট এণ্ড ডাৰ্কটো আণ্ডাৰষ্টেণ্ড কৰিব লাগিব আমি দেই, বুজি পাব লাগিব লাইট এণ্ড ডাৰ্কটো। এনেই মানে যিকোনো ষ্টাইলত মানে পেনটো চলাই থাকিলে নহ'ব, আমি চাব লাগিব যে কোনখিনি জেগাত ডাৰ্ক হৈ আছে, কোনখিনি জেগাত পাতল হৈ আছে, সেইমতে আমি মানে কি কৰিব লাগিব, ডাৰ্ক এণ্ড লাইটবোৰ দি দিব লাগিব। সেইটোৱে প্ৰথমতে মই স্কেচটো বনালোঁ, মানে কি অভাল ফিলিংটোত ধ্যান দিলোঁ, অনুভৱটোত ধ্যান দিলোঁ। মই প্ৰথমতে ঘৰটো বনালোঁ, গছজোপ বনালোঁ, তেনেকৈ মানে যি বস্তুখিনি আছে মই মোৰ মতে দিলোঁ বনাই, জেগা বহাই দিলোঁ, কোনখিনি জেগাত কোনটো বস্তু বহিব, সেইটো কয় প্ৰপৰ্চন। আপোনালোকে যদি প্ৰপৰ্চন বুজি নাপায় কি হয়, প্ৰপৰ্চনৰ ওপৰত মই অলৰেডি 3টামান ভিডিঅ' বনোৱা আছে, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, সেই ভিডিঅ'টো চাই ল'ব আপোনালোকে। তাৰ সহায়ত কি হ'ব, আপোনালোকৰ মানে মেজাৰমেণ্টবোৰ শুদ্ধ হ'ব। আপোনালোকে লাগিলে পৰ্ট্ৰেটে আঁকে, লেণ্ডস্কেপে আঁকে, ষ্টিল লাইফে আঁকে, যিয়ে নাকে কিয়, মানে আপোনালোকৰ প্ৰপৰ্চনটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰপৰ্চন শুদ্ধ হ'লে যিকোনো এটা বস্তু একুৰেট হয়। এতিয়া প্ৰপৰ্চনটো ধ্যান দিব লাগিব, ঘৰটোৰ তুলনাত গছজোপ কিমান ডাঙৰ, ঘৰটোৰ তুলনাত দূৰত থকা ঘৰটো কিমান ডাঙৰ, ঘৰটোৰ তুলনাত এটা খুঁটা আছে, পুষ্টটো কিমান ওখ, সেইবোৰ মানে প্ৰপৰ্চন, মানে কম্পেৰেটিভ মেজাৰমেণ্ট, সেইটো প্ৰপৰ্চনৰ ভিতৰত আহে। প্ৰপৰ্চন হৈছে এইটো এটা টেকনিক, সেইটো এটা প্ৰিন্সিপাল হয়। আমি সেইটো ধ্যান দিহে আমি যিকোনো এটা ছবি একুৰেটকৈ আঁকিব পাৰিম। তাৰ বিষয়ে যদি আপোনালোকে ডিপলি জানিব বিচাৰে, প্ৰপৰ্চন কি হয়, কেনেকৈ প্ৰেক্টিচ কৰিব লাগে প্ৰপৰ্চন আমি উন্নত কৰিবলৈ, ইম্প্ৰুভ কৰিবলৈ, আপোনালোকে মই এটা 3টামান মোৰ লেচন বনোৱা হৈছে প্ৰপৰ্চনৰ ওপৰত, তাৰ বিষয়ে আপোনালোকে চাব পাৰিব, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ। তো আৰু স্কেটছ কৰিলে আমাৰ আৰু কেনেকুৱা ধৰণৰ লাভ হয় জানেনে? আমি স্কেটছ কৰিলে আমাৰ স্কিল ডেভেলপমেণ্ট হয়। স্কিল ডেভেলপমেণ্ট হোৱা এইটোৱে, সেই প্ৰথমতে যে কৈছিলোঁ পইণ্টটো, সেইটোৰ পৰা এইটো পইণ্ট ওলাই আহে মানে। স্কিল ডেভেলপমেণ্ট মানে আপোনালোকে যেতিয়া ডেইলি স্কেটছ কৰি থাকিব, আপোনালোকে ডেইলি অকল যে লেণ্ডস্কেপে কৰিব লাগিব সেইটো নহয়, আপোনালোকে টপিক বাই টপিক ল'ব পাৰে। আজি মই এটা স্কেটছ কৰিছিলোঁ, কালি এটা স্কেটছ কৰিছিলোঁ, তেনেকৈ কালি কৰা স্কেটছটো মই দেখা দিছোঁ স্ক্ৰীণত। মই কি কৰিছিলোঁ, পৰ্ট্ৰেট কৰিছিলোঁ। পৰ্ট্ৰেট মই মানে 4খন ৰেফাৰেঞ্চ ইমেজ লৈছোঁ, যিকোনো ল'ব পাৰে, আপোনালোকৰ যি পচন্দ আহে সেইটোৱে ল'ব পাৰে। নহ'লে ইনষ্টাগ্ৰামত যাব, ইনষ্টাগ্ৰামত গৈ আপোনালোকে চাৰ্চ কৰিব পৰ্ট্ৰেট ইমেজ বুলি, তাত যি মানুহৰ ছবি আঁকিব তাকে আপোনালোকে স্কেটছ কৰিব। ভুল হওক শুদ্ধ হওক সেইটো চাই থাকিব নালাগে, নিজৰ ফালৰ পৰা 100% দিব চেষ্টা কৰিব। আৰু স্কেটছ আমি সদায় 10ৰ পৰা 15 মিনিটত কৰিব লাগে। আপোনালোকে যদি একেবাৰে নতুন হয়, সেয়ে মানে টাইমত ধ্যান দিব ইমান। বহু আৰ্টিষ্ট এনেকৈ হয় মানে তেওঁলোকে যে এজন আৰ্টিষ্টত ইমান স্পীড কৰিব পাৰে স্কেচটো, মই কিয় নোৱাৰোঁ? এই মানে নোৱাৰা কাৰণ এটাই, আপোনালোকৰ এতিয়া ফাণ্ডামেণ্টেলবোৰ ক্লিয়াৰ হোৱা নাই, বেচিক্সবোৰ ক্লিয়াৰ হোৱা নাই। বেচিক্সবোৰ ক্লিয়াৰ হ'লে আপোনালোকেও এনেই কৰিব পাৰিব, কিন্তু প্ৰথমতে আমি ধ্যান দিব লাগিব বস্তুটো একুৰেট হৈছেনে নাই, আপোনালোকে সেইটো আঁকিব পাৰিছে নাই, অভাৰ মানে অনুভৱটো আহিছেনে নাই, সেই অনুভৱটোতহে গুৰুত্ব দিব লাগিব। এইবিলাক দামী পেঞ্চিল, দামী কলম, সেইবোৰ লাভ নাই। এতিয়া মই অলপ হেচিং কৰিছোঁ, এইটো মই শ্বেডিং কৰা নাই, বহুলোকে ক'ব শ্বেডিং কৰা বুলি, কিন্তু এইটো শ্বেডিং নকয়, এইটো কয় হেচিং বুলি। হেচিং, ক্ৰছ হেচিং, মানে প্ৰথম এটা লেয়াৰ দিলে, তাৰপিছত 2 নম্বৰ লেয়াৰ দিলে, 3 নম্বৰ লেয়াৰ দিলে, তেনেকৈ মানে লেয়াৰ ৱাইজ কাম কৰিব লাগিব। আপোনালোকে অকল স্কেটছ বুলিয়ে নহয়, আপোনালোকে শ্বেডিং কৰিলে, ৱাটাৰ কালাৰ কৰিলে, অইল কালাৰ কৰিলে, সকলোতে মানে কি কৰিব লাগে, লেয়াৰ ৱাইজ কাম কৰিব লাগে। লেয়াৰ ৱাইজ কৰিলে মানে তাৰ অনুভৱটো খুব সোনকালে আহে, ভাল লাগে দেখিবলৈ। আৰু লেয়াৰ ৱাইজ কৰিলেহে আপোনালোকৰ বহিখনো ভাল হৈ থাকিব। সেয়েহে লেয়াৰ ৱাইজ কামবোৰ কৰিব। আপোনালোকে লাগিলে স্কেটছ কৰে, ৱাটাৰ কালাৰ কৰে, অইল পেষ্টেল কৰে, অইল কালাৰ কৰে, যিয়ে নকৰে কিয়, লেয়াৰ ৱাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। তেনেকৈ মানে মই এতিয়া গছজুপি মই অলপ ডাৰ্ক কৰি দিছোঁ, এতিয়া ছাঁ পৰি থকা জেগাত অংশখিনি মই ডাৰ্ক কৰি দিছোঁ, তেনেকৈ মানে লেয়াৰ ৱাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আপোনালোকে মানে বেলেগ ছাবজেক্ট ল'ব পাৰে, আপোনালোকে পৰ্ট্ৰেট ল'ব পাৰে, পৰ্ট্ৰেটে ল'ব। আজি বোলে মই পৰ্ট্ৰেট স্কেটছ কৰিম, পৰ্ট্ৰেট ল'লে অকল মানে পৰ্ট্ৰেট স্কেটছে কৰিম, মানুহৰ ছবি যে মানুহৰ প্ৰতিকৃতি সেইবোৰ ল'ব। তাত মানে বেলেগ ধৰণে ল'ব, বেলেগ ধৰণে চাই থাকা, বেলেগ এংগেলত চাই থাকা, সেই পৰ্ট্ৰেটবোৰ ল'ব পাৰে আপোনালোকে। আৰু সেইবোৰ পৰ্ট্ৰেট লৈ তেনেকৈ আপোনালোকে স্কেটছ কৰিব। বোলে আৰু 2 নম্বৰ দিনা আপোনালোকে লৈ বোলে ষ্টিল লাইফ, আজি মই ষ্টিল লাইফ স্কেটছ কৰিম। ষ্টিল লাইফ স্কেটছ কৰা নাই আপোনালোকে কেইবাটা ধৰণে বেলেগ ধৰণে 6খনমান ইমেজ ল'লে ষ্টিল লাইফৰ, আপোনালোকে নিজৰ ৰিয়েল লাইফো বনাই ল'ব পাৰে। আপোনাৰ ঘৰতে টেবুলখনতে কেইটামান কাপ, গিলাচ, বাল্টি তেনেকৈ আপোনালোকে থৈ ল'ব পাৰে। তাৰপিছত দূৰৰ পৰা বহি আপোনালোকে চাই আঁকিলে, তেনেকৈও হ'ব পাৰে, সেইটোও হ'ব স্কেটছ। আপোনালোকে মানে ষ্টিল লাইফ যদি লয়, আপোনালোকে ষ্টিল লাইফ 6-7টামান কৰিয়ে দিব এদিনাই। আপোনালোকে ভুল হৈছে শুদ্ধ হৈছে সেইটো চাই থাকিব নালাগে। আৰু নিজৰ ফালৰ পৰা মানে কি এনেকৈ নাভাবিব যে ভুলটো হ'বই, প্ৰেক্টিচ কৰিলেতো ভুল হ'বই, সেইটো নাভাবিব। আপোনালোকে নিজে প্ৰেক্টিচ কৰিব,
প্ৰেক্টিছত বেছিকৈ ধ্যান দিব। আপোনালোকক প্ৰেক্টিছ কৰোঁতে আপোনালোকে নিজৰ ফালৰ পৰা 100% দিব। তথাপি যদি ভুল হয় চিন্তা কৰাৰ কোনো দৰকাৰ নাই, ডেইলি স্কেচ কৰি থাকিব, এনেই শুদ্ধ হৈ যাব। কিন্তু যদি ভুল হ'ল বুলি আপোনালোকে যদি নকৰে স্কেচ, তেতিয়াহে কিন্তু আপোনালোকৰ স্কিলটো ডেভেলপমেণ্ট নহ'ব। সেয়েহে ভুল হ'লেও স্কেচ কৰিবই, ডেইলি স্কেচ কৰিব। এতিয়া ষ্টিল লাইফ কৰিলে আপোনালোকে, এতিয়া মই এই যে স্কেচটো কৰি আছোঁ, এই স্কেচটো হৈছে লেণ্ডস্কেপ স্কেচ। এতিয়া মোৰ স্কেচটো কৰি হৈ গ'ল, আপোনালোকে বেলেগ বেলেগ ধৰণে স্কেচো ল'ব পাৰে, লেণ্ডস্কেপো ল'ব পাৰে। তো আজি মই স্কেচটো কৰিলোঁ, ৰাতি মানে মোৰ মন গ'ল যে এইটো ৱাটাৰ কালাৰ অলপ কৰি দিওঁ, সেইকাৰণে মই ৱাটাৰ কালাৰ কৰি দিছিলোঁ। চাওক আপোনালোকে কেনেকুৱা লাগিছে ৱাটাৰ কালাৰ কৰি দিওঁতে। মানে ৰাতি মানে ৰং কৰোঁতে মই ৰেফাৰেঞ্চ ইমেজ চাই কোৱা নাই, মোৰ নিজৰ মনৰ পৰা কৰি দিছোঁ ইমাজিন কৰি ৰংবোৰ। তো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই মোৰ চেনেলত এনেকৈ ছবিৰ লগত জড়িত এডুকেশ্যনেল কণ্টেণ্ট বনাওঁ।